কেনেকুৱা হ'ব আপোনাৰ 2025 বৰ্ষটো? 2025 বৰ্ষত এইসমূহ ৰাশিৰ জাতক জাতিকাৰ হ'ব আৰ্থিক উন্নতি। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল। বছৰৰ আৰম্ভণিতে 2025 চনৰ 4 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোত বুধ গ্ৰহ ধনু ৰাশিত প্ৰৱেশ কৰিব। তাৰ পিছত 29 ডিচেম্বৰত এই গ্ৰহটোৱে একে ৰাশিত আন এটাত প্ৰৱেশ কৰিব। গোটেই বছৰটোত গ্ৰহৰ একাধিক ৰাশিৰ পৰিৱৰ্তনে প্ৰতিটো ৰাশিত প্ৰভাৱ পেলাব। উদাহৰণস্বৰূপে জানুৱাৰী মাহত শুক্ৰ ৰাশিয়ে মীনত প্ৰৱেশ কৰিব, আনহাতে শনি আৰু মঙ্গল গ্ৰহ ক্ৰমে মীন আৰু কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, যিয়ে জীৱনৰ প্ৰতিটোৰ ক্ষেত্ৰতে প্ৰভাৱ পেলাব। 2025 চনৰ ভৱিষ্যতবাণী অনুসৰি কিছু ৰাশিৰ বাবে বছৰটো অতি সুন্দৰ হ'ব, আনহাতে কিছু ৰাশিৰ বাবে পুনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে মেষ, বৃষ আৰু সিংহ ৰাশিৰ জীৱনত ইতিবাচক পৰিঘটনা ঘটিব আৰু আন লক্ষণবোৰ জীৱনৰ উত্থান পতন থাকিব। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ লোকে চাকৰি সলনি কৰা লগতে বিদেশ ভ্ৰমণৰ সুযোগ পাব। এই বছৰটোত মেষ ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা মিশ্ৰিত হ'ব। ব্যৱসায়ত লাভৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ লোকে নতুন কেৰিয়াৰ পৰিকল্পনা কৰিব লাগিব। ব্যৱসায় ভ্ৰমণৰ সম্ভাৱনাক আলোকপাত কৰি জ্যোতিষী চিৰাগ দাৰুৱালাই কয় যে এই বছৰৰ আয়ৰ উৎস মুকলি হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাই 2025 চন অৰ্থাৎ বৰ্তমান সময়ত কামত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। পদ উন্নতিও সম্ভাৱনা আছে, কিন্তু গোটেই বছৰটোত বিশেষকৈ ছেপ্টেম্বৰ মাহত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকে উপযোগী ফলাফল পাব। অৱশ্যে এই সময়ত আৰ্থিক বিপদৰ পৰা আঁতৰি থাকিব লাগে আৰু বিনিয়োগ কৰাত সাৱধান হ'ব লাগে। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ চাকৰি সলনি হ'ব পাৰে। এই ৰাশিৰ লোকে নতুন পৰিৱেশৰ লগত খাপ খাব লাগিব। সময় ব্যৱসায়ৰ বাবে ভাল, উন্নতিৰ সুযোগ থাকিব। ইয়াৰ উপৰি সুস্বাস্থ্য ব্ৰতী থাকিব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ লোকৰ বাবে এই বছৰৰ কেৰিয়াৰ আৰু আৰ্থিক অৱস্থা উন্নতিৰ বাবে বৃহৎ সুযোগ আহিব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব। বিশেষকৈ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব, সেইটোৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা লোকৰ শক্তি বেছি হ'ব। পদ উন্নতিৰ সম্ভাৱনা আছে। অৱশ্যে পাৰিবাৰিক সম্পৰ্ক প্ৰত্যাহ্বানে মানসিক চাপ বৃদ্ধি কৰিব, সেইবাবে ঘৰতে সমন্বয় বজাই ৰাখক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই অপ্ৰত্যাশিতভাৱে আৰ্থিক লাভ আৰু কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে বৰ ভাল সময়। কম পৰিশ্ৰমতে তেওঁলোকে ডাঙৰ ফলাফল লাভ কৰিব। ধনু ৰাশি। এই বছৰত ধনু ৰাশিৰ জাতক জাতিকাৰ লোকৰ জীৱনত বিভিন্ন সুযোগ আহিব। ব্যক্তিগত বিকাশ কৰিব পাৰিব। আত্ম উন্নতি আৰু সম্পৰ্কত লালন পালন কৰাত মনোনিৱেশ কৰাটো অতি উপযোগী। মকৰ ৰাশি। 2025 চন অৰ্থাৎ বৰ্তমান সময়ত মকৰ ৰাশিৰ জাতক জাতিকাৰ লোকে উত্থান পতন সন্মুখীন হ'ব। ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কুম্ভ ৰাশি। এই বছৰত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ লোকৰ বাবে পেছাদাৰী দিশত সফলতা কঢ়িয়াই আনিব। তাৰ লগতে ভ্ৰমণৰ সুযোগ পাব। কৰ্ম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সক্ৰিয় হৈ থকাটো গুৰুত্বপূৰ্ণ। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকা লোকসকলে নতুন বছৰত ব্যক্তিগত জীৱনত পৰিৱৰ্তনশীল অভিজ্ঞতা অনুভৱ কৰিব।
একে সময়তে উন্নতিৰ নতুন সম্ভাৱনাও মুকলিকৈ মানি লোৱা উচিত। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি কমেণ্টত আপোনাৰ কোনটো ৰাশি পৰে লিখি থৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমে পায়।